নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি লহাগু আৰু গহাগুৰ বিষয়ে শিকিম। প্ৰথমতে 16 আৰু 72 লহাগু আৰু গহাগু নিৰ্ণয় কৰিম। লহাগু আৰু গহাগু নিৰ্ণয় কৰাৰ দুটা নিয়ম আছে, দুটা নিয়ম আমি দেখুৱাম। তো 16 আৰু 72 প্ৰথমতে কি কৰিব লাগিব? ওপৰত বিশ্লেষণ কৰিব লাগিব। 16 আৰু 72 কেনেকৈ কৰিম? 2 দি 16 হৰণ যায়, 60 হৰণ যায়। 2 দি 30 বাৰ হ'ব, 2 দি 15 বাৰ যাব তাক, আৰু 3 দি 5 বাৰ যাব। ঠিক তেনে 72 হৰণ কেনেকৈ কৰিম? 2 দি 70 হৰণ যাব, কিমান হ'ব? 36। 2 দি 36 হৰণ কৰিলে 18 যাব, আৰু 2 দি 18 হৰণ কৰিলে 9 যাব। 9 দুগুণ 18 হ'ব, আৰু 3 3 গুণ 9, অৰ্থাৎ 16 আৰু 72 মই ভাঙি দিছোঁ। ইয়াত লিখিব লাগিব 16 আৰু 72, 60 আৰু 72। 60 মানে কি? কিন্তু ভাঙিছোঁ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5, 60। আৰু 72 মানে কি? 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। ইয়াত কি কমন আহিব? 16 আৰু 72 কমন চাম মই, তিনিটা কমন আছে। চ' 2 কমন আছে, ইয়াত 2 কমন আছে, আৰু ইয়াত 3 কমন আছে। তেতিয়া লহাগু, লহাগু 16 আৰু 72 লহাগু হ'ব, অৰ্থাৎ ইংৰাজীত কোৱা হয় LCM। LCM মানে লহাগু। কি হ'ব? একে সংখ্যা হ'ব, যিকেইটা একে সংখ্যা আছে তাক এটা সংখ্যা ল'ম। মানে 2 এটা আছে, 2টা আছে, এটা সংখ্যা ল'লো। একে ৰকা সংখ্যা 2 এটা, একে ৰকা সংখ্যা 2টা আছে, তাৰ এটা ল'ম। তিনি একেলগে এটা সংখ্যা আছে, 2টা সংখ্যা আছে, আমি 16 আৰু 72 এটা ল'ম তাৰ মই। আৰু বাকী হ'ল ইয়াত মই মুছি দিছোঁ। বাকী এই ৰৈজ সংখ্যাবোৰ, এই 5 বা 72 ৰৈজ সংখ্যা 2 আছে, তাক পূৰণ কৰিম। আৰু ইয়াত 3 আছে। কি কৰিলোঁ মই? একে থকা সংখ্যাবোৰ এটা লৈছোঁ, ইয়াৰো এটা লৈছোঁ, ইয়াৰো এটা লৈছোঁ, ইয়াৰ মই 5 লৈছোঁ, ইয়াৰ 2 লৈছোঁ, আৰু ইয়াৰ 3 লৈছোঁ। চ' লহাগু হ'ব পূৰণ কৰিলে 2 গুণ 4, 4 গুণ 12 বা 60, 60 গুণ 120, 120 3 গুণ 360 হ'ব। তো কিমান হ'ব? লহাগু হ'ব 60 72 360 হ'ব। চ' নেক্সট আমি আৰম্ভ কৰিম। আমি চাম গহাগু। গহাগু কেনেকৈ নিৰ্ণয় কৰে? গহাগু কেনেকৈ নিৰ্ণয় কৰে? গহাগু নিৰ্ণয় কৰাৰ দুটা উপায় আছে, কি নিয়ম আছে। তো কেনেকৈ গহাগু নিৰ্ণয় কৰে তাক চাই লওঁ মই। তো গহাগু নিৰ্ণয় কৰাৰ কাৰণে কি আছে? একেবোৰ সংখ্যাৰে যদি একে সংখ্যা আছে, এই একে সংখ্যা পূৰণ কৰিলে একে সংখ্যাৰ দুটাৰ এটা ল'লি হ'ল, ইয়াৰে একে সংখ্যাৰ দুটাৰ এটা ল'লি হ'ল, ইয়াৰো একে সংখ্যাৰ এটা ল'লি হ'ল। কি হ'ব? 2 গুণ 4, 3 গুণ 12 হ'ব। অৰ্থাৎ আমাৰ কিমান হ'ব? 12 হ'ব গহাগু। আৰু লহাগু কিমান হ'ব? আমি ইয়াত পাইছিলোঁ লহাগু হ'ব, লহাগু 16 আৰু 72 সৰি ইয়াত অলপ অসুবিধা হ'ব। লহাগু হ'ব 16 আৰু 72 360, আৰু ইয়াৰ হ'ব 12। গহাগু ইংৰাজীত কোৱা হয় HCM, আৰু ইয়াক কোৱা হয় LCM। ঠিক আছে, আপোনালোকে এইটো নিয়মৰে অংকটো সলভ কৰিব পাৰিব। নহ'লে আমি অন্য এটা নিয়ম লৈ যাওঁ। এই নিয়মতকৈ এইটো নিয়ম বেছি সহজ হ'ব, সেইটো নিয়ম আপুনি জানিলে ভাল হ'ব। অৰ্থাৎ দুয়োটা নিয়মে জানিলে আপোনালোকৰ বাবে ভাল হ'ব। আৰু এইটো বিভিন্ন ধৰণৰ পৰীক্ষাত আহি আছে। চ' নেক্সট আমি নিয়মটো আলোচনা কৰিম। নেক্সট নিয়মটো হ'ল 60 আৰু 72 দুয়োকে এটা সংখ্যাৰে হৰণ কৰিব। যিকোনো এটা সংখ্যাৰে 60 আৰু 70 হৰণ কৰিব পৰা হ'ব লাগিব। চ' 2 যাব, তাক 30 বাৰ যাব, 36 বাৰ যাব। মানে কমা আছে, কিন্তু কমা 672 নহয়, 6072 নহয়, 60 আৰু 72। ইয়াত কিমান যাব? 2 দি 15 বাৰ যাব, ইয়াত যাব 2 দি 36 যাব, কিমান বাৰ যাব? 15 গুণ 30, ইয়াত যাব 2 গুণ 16, 18 গুণ 34। নেক্সট 1 2 দি নাযায়, 15 18 2 দি হৰণ নাযায়, কি যাব? 3 দি যাব, 3 5 15, 3 6 গুণ 18। তো 5 আৰু 6 কোন একে হৰণ নাযায়, বা 2 নাযায়, 3 নাযায়, গতিকে তাই থাকিব। এতিয়া আমাৰ লহাগু হ'ব 60 আৰু 72 লহাগু কিমান হ'ব? গোটেই এটা সংখ্যা পূৰণ কৰি দিলে হ'ল, গোটেইবোৰ সংখ্যা পূৰণ কৰিলে হ'ল। 2 2 2 2 3 5 6 পূৰণ কৰিলে কি হ'ব? 2 2 3 5 আৰু 6 এটা সংখ্যা পূৰণ কৰিলে আমি 360 পাম। তো আপোনালোকে এনেকুৱা অংকটো সলভ কৰিব পাৰে এই নিয়মত। 60 72 লিখি যিকোনো এটা সংখ্যাৰ হৰণ কৰিব পাৰিব, হ'ব লাগিব, আৰু গোটেইবোৰ সংখ্যা লাষ্টত পূৰণ কৰি দিলে হ'ল। নেক্সট আমি যদি যাক গহাগু উলিয়াওঁ, গহাগু
নেক্সট গহাগু উলিয়াই তাক HCM বুলিও কোৱা হয় ইংৰাজীত ইয়াৰ কাৰণে অৰ্থাৎ 60 আৰু 70 টো যদি আমি গহাগু উলিয়াব লগা হয় তে কি কৰিম মই গহাগু উলিয়াৰ ক্ষেত্ৰত এই থকা সংখ্যাটা এই ৰিমাইন থকা সংখ্যাটা নহয় ৰিমাইন মানে বাকি থকা সংখ্যাবোৰ নহয় যাক আমি এটা সংখ্যাৰ হৰণ কৰিছো সেই সংখ্যাবোৰ হৰণ কৰিম মানে 2 2 3 12 হ'ব কিন্তু এই ৰিমাইন থকা সংখ্যাটো পূৰণ কৰিব নোৱাৰো এই ৰিমাইন থকা সংখ্যাটো পূৰণ কৰিব পাৰো বাকি থকা সংখ্যাটো পূৰণ কৰিব নোৱাৰো গহাগুৰ ক্ষেত্ৰত 12 হ'ব আপোনালোকে এই নিয়ম ধৰণৰ অংকটো কৰিব পাৰে ইয়াৰ পিছত মই এক্সাম্পল হিচাপে দুটা অংক দিম সাপোজ মই এটা অংক দিছো এই অংকটো আপোনালোকে ঘৰত কৰি চাব আৰু কৰিমতে ৰিজাল্টটো মোক কমেন্ট বক্সত ক'ব 60 আৰু 90 এই ধৰণৰ দুটা নিয়মৰে এপ্লাই কৰি চাব পাৰে ইয়াৰ মই কৈ দিছো এনসাৰটো মই ডেসক্ৰিপশন কৈ দিছো তাতে কৈ আছে তো ভিডিওটো ভাল পালে আপোনালোকে নিশ্চয় লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আজিলৈ ইমান ধন্যবাদ